Hello guys, ElectricalAssam YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো guys। আজি পুনৰবাৰ এটা মজাদাৰ ভিডিও লৈ আহিছো, এটা মজাদাৰ টপিক লৈ আহিছো যাতে আপোনালোকক অলপ হলো হেল্প হয়। তো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিওবিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো guys আজি দেখাইছো আপোনালোকক সিৰিজ টেষ্টিং লেম এটা যিকোনো ধৰণৰ আমি বস্তু ফেন হওক বা যিকোনো ধৰণৰ কইল বা তেনেকুৱা মটৰবিলাক চেক কৰিবৰ কাৰণে আমি সাধাৰণতে সিৰিজ লেম এটা ব্যৱহাৰ কৰো। সেই সিৰিজ লেমটো এনেকুৱা মানে এখন প্ৰফেচনেল বৰ্ড নবনোৱাকৈ আমি জাস্ট চলি যোৱাকে মানে কাম চলি যোৱাকে আমি জাস্ট বস্তুটো ঠিকে আছে নে নাই আমি টেষ্ট কৰিবৰ কাৰণে সেই সিৰিজ লেমটো কেনেদৰে বনাম তো সেইটো আপোনালোকক ধুনীয়াকৈ আজি মই দেখাই আছো। ধুনীয়াকৈ চিম্পলকৈ আপোনালোকে যাতে কাম চলি যোৱাকে সেই লেমটো যেহেতু যিকোনো ধৰণৰ আমি বস্তুবিলাক ভাল আছে নে নাই বেয়া আছে কাৰণ সেই বস্তুবিলাক টেষ্ট কৰিবৰ কাৰণে আমি সিৰিজ লেমৰ প্ৰয়োগ কৰোঁ, সিৰিজ লেম ব্যৱহাৰ কৰোঁ। তো সেই সিৰিজ লেমটো কেনেদৰে বনোৱা হয় আপোনালোকক গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই আছো। তো আপোনালোকৰ ভিডিওটো একদম শেষলৈকে চাই থাকিব, তেতিয়াহ'লে আহক ফ্ৰেণ্ডছ আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। তো গাইজ এই টেষ্টিং লেম্পটো বনোৱাৰ আগতে আপোনালোকক পোনপ্ৰথমে মই ধুনীয়াকৈ ড্ৰয়িং কৰি মানে ধুনীয়াকৈ কেনেদৰে এই কানেকশ্যনটো কৰা হয় সেইটো আপোনালোকক ধুনীয়াকৈ মই পোনপ্ৰথমে দেখাই আছোঁ। এখন বহীত ধুনীয়াকৈ ড্ৰয়িং কৰি কানেকশ্যনটো কেনেদৰে কৰা হয়। ছাপ'জ এইটো হৈছে আমাৰ লেম্প মানে বাল্ব, এইটো এটা। তাৰপিছত ইয়াৰ পৰা আহিব এইটো ছাপ'জ ফেজ হয়, এইটো ফেজ, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা তো গাইজ ছাপ'জ এইটো হৈছে লেম্প, তাৰপিছত এইডাল আমাৰ লেমৰ পৰা মানে যিটো আমাৰ বাল্ব হ'ব, বাল্বৰ যিহেতু দুটা পইণ্ট থাকে, ঠিক আছে। এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, দুটা পইণ্ট থাকে। তাৰ এটা ডাইৰেক্ট চিধা ইফালে গ'ল আৰু এটা গৈছে আমাৰ ফেজ মেইন বৰ্ডত, মানে এই বৰ্ডখনত ইয়াতে এটা সোমাব, ঠিক আছে। তো নেক্সট আৰু এডাল যিডাল পইণ্ট হ'ব আমাৰ এইডাল যিহেতু আমাৰ নিউট্ৰেল হয়, এইডাল নিউট্ৰেলডাল মানে এই যিটো ইয়াত দুটা হ'বতো এটা ফেজ সোমাম এটা নিউট্ৰেল সোমাম, তাৰে এই নিউট্ৰেলটো আমাৰ ডাইৰেক্ট যাব এনেকৈ, ডাইৰেক্ট গৈ মানে এনেকৈ থাকিব, ডাইৰেক্ট গৈ এনেকৈ যিকোনো আৰু আপোনালোকে এইটো দুটা পইণ্ট, এই দুটা পইণ্ট অ'পেন থাকিব। এই দুটা পইণ্টত এইটো আমি ফেজ নিউট্ৰেল দি দিম, এইটো আমি মেইন ছাপ্লাই দি দিম, লাইনৰ যিটো আমাৰ ইলেক্ট্ৰিচিটিৰ যিটো মেইন ছাপ্লাই ইফালে ছাপ্লাই ইয়াতে লগাই দিম। লগাৰ পিছত এই দুটা অ'পেন থাকিব, এটা হৈছে বাল্বৰ দুটা পইণ্টৰ এটা ফেজ গ'ল, এটা নিউট্ৰেল যিটো নিউট্ৰেল এইটো ডাইৰেক্ট থাকিল। ইয়াতে বাল্বৰ আনটো পইণ্টৰ পৰা এনেকৈ এডাল ওলাই গ'ল, এডাল ওলাই গ'ল। এই দুটা বস্তু আমি এনেকুৱা এই যিটো দুটা বস্তু হ'ব, এই দুডাল বস্তুৰে আমি যিকোনো ধৰণৰ যেনিবা যিহেতু ফেন এটাৰ মানে যদি আমি ফেনৰ কইল এটা টেষ্ট কৰিব লাগে, ফেনত যিহেতু মেইন কইলৰ পৰা তিনিডাল ওলাই আহে, তিনিডাল টাৰ্মিনেল ওলাই আহে বা কিছুমানৰ চাৰিডালো থাকে বাৰু, সেই তিনিডালৰে মানে যিকোনো দুডালত আমি এই দুটা পইণ্টেৰে এনেকৈ টেষ্ট কৰিম বা এটা তিনিডালৰে মানে বেলেগ বেলেগ কৰি আমি ধুনীয়াকৈ সেইটো টেষ্ট কৰিম। টেষ্ট কৰি আমি ফেনটো বাকীখিনি বাৰু আপোনালোক নেক্সট বেলেগ ভিডিঅ' এটাত দেখাম, মানে ফেনৰ কইল এটা কেনেদৰে টেষ্টিং কৰা হয়, কইলটো ঠিকে আছে নে নাই, নে জ্বলি গৈছে নে বেয়া হৈছে, সেইবিলাক বাৰু পিছত দেখাই দিম। কিন্তু মই জাষ্ট আপোনালোকক উদাহৰণ হিচাপে দেখাই দিলোঁ, মানে যিহেতু ফেনৰ তিনিটা কইলৰে তিনিটা পইণ্টৰে মানে এনেকৈ এই দুটা পইণ্ট এনেকৈ লৈ পেলাই আমি এটা পইণ্ট আমি ধুনীয়াকৈ চেক কৰিম। এনেদৰে চিৰিজ মানে এইটো আপোনালোকে চিৰিজ যিটো মই কানেকশ্যন হয়, যিটো আমি এতিয়া মই যিটো আপোনালোকক টেষ্টিং লেম্পটোত দেখাম, সেই বস্তুটো এনেদৰেই মানে এতিয়া কানেকশ্যনটো কৰি দেখাই আছোঁ তেতিয়াহ'লে আপোনালোকক। তো গাইজ দেখিব পাইছে এই যিটো লেম্প হয়, এই যিটো বাল্ব মানে যিটো লেম্প হয়, এইটো হৈছে আমাৰ হোল্ডাৰ। এইটো কেনেকৈ কানেকশ্যন কৰে, দুটা টাৰ্মিনেল থাকে আপোনালোকেতো সেইটো জানেই বাৰু। ইয়াতে বাল্বৰ পৰা দুটা পইণ্ট ওলাই আহিছে, ইফালে দুটা পইণ্ট, তাৰে আমি এইটো ধুনীয়াকৈ বাল্বটো লগাই দিলোঁ। এইটো আমি টেষ্টিং লেম্প বুলি ক'লোঁ, এইটো আমি টেষ্টিং লেম্প যি বুলি কৈ আছোঁ আপোনালোকক, এইটো হৈছে টেষ্টিং লেম্প বা বাল্ব। আৰু এই দুটা টাৰ্মিনেল যিটো ইয়াৰে ধুনীয়াকৈ এই দুটা টাৰ্মিনেল, ঠিক আছে, ঠিক আছে গাইজ। তাৰপিছত নেক্সট মই যিডাল নিউট্ৰেল ল'ম বুলি ক'লোঁ আপোনালোকক, নেক্সট যিডাল নিউট্ৰেল ল'ম বুলি ক'লোঁ, সেই নিউট্ৰেলডাল মানে এইডাল মই এইডাল লৈছোঁ, মানে এই ৱেৰডাল এডাল য়েল্ল' কালাৰ যিডাল ৱেৰ, এইডাল আমি ডাইৰেক্ট মানে নিউট্ৰেল হিচাপে ব্যৱহাৰ কৰিছোঁ। তো গাইজ দেখিব পাইছে, তো এইখন হৈছে মোৰ টেষ্টিঙৰ কাৰণে মানে ছাপ্লাই ইয়াতে আহি আছে, এইখনৰ পৰা মই আপোনালোকক টেষ্টিং কৰি দেখাই দি আছোঁ। ইয়াত দেখিব পাইছে এই দুটা পইণ্ট মই এনেকৈ বেলেগকৈ ৰাখিছোঁ। এই দুটা যিটো পইণ্ট, এই দুটা বুলি ভাবি লওক আপোনালোকে, এই দুটা ধৰি লওক। আৰু তাৰপিছত এই দুটা মই এনেকৈ সোমাই দিম ইয়াতে বৰ্ডত, এডাল ফেজ এডাল নিউট্ৰেল ধুনীয়াকৈ সোমাই দিছোঁ মই, আপোনালোকে দেখিব পাইছে ইয়াতে ধুনীয়াকৈ সোমাই দি এই চুইচটো দি দিছোঁ, ঠিক আছে গাইজ। চুইচটো দি ফালে আমি যদি যিকোনো ধৰণৰ আমি যদি বস্তু এটা টেষ্টিং কৰোঁ, যিকোনো এটা বস্তু টেষ্টিং কৰিবৰ কাৰণে আমি এই দুটা পইণ্ট, এই যিটো মই দেখাই দিছোঁ আপোনালোকক, এই বাল্বৰ এই দুটা পইণ্টটো আমি এনেকৈ লগাই দিম। ছাপ'জ আমাৰ ফেনৰ যিটো তিনিটা ফেনৰ আপোনালোকক উদাহৰণ দি আছোঁ, তো মই তাৰ কাৰণে ফেনৰে মই দেখাই দিছোঁ আপোনালোকক। ছাপ'জ মানে ফেনৰ যিকোনো দুটা টাৰ্মিনেলত এনেকৈ লগাই দিম, লগাই দিলে এই বাল্বটো গ্ল' হ'ব, মানে
ফেনৰ কইলৰ ক্ষেত্ৰত বেলেগ চবৰে ক্ষেত্ৰত বেলেগ বেলেগ মানে ইয়াৰ যিটো পোহৰ হয় ইয়াৰ যিটো ব্ৰাইটনেছ হ'ব সেইটো মানে কম বেছি পৰিমাণে সেইটো বাৰু পিছত আপোনালোকক দেখাই দিয়া যাব সেই কম বেছি পৰিমাণে ধুনীয়াকৈ এইটো মানে ইউজ কৰা যায় এইটো আমি সাধাৰণতে 100 পাৱাৰৰ বাল্ব লওঁ তেতিয়া আমাৰ সুবিধা হয় মানে এইটো কিমানখিনি পাৱাৰ আহিছে বা LED হ'লে ধৰাত মানে বস্তুটো চিনাকি কৰাত অলপ অসুবিধা হয়তো এনেকৈ আমি ধুনীয়াকৈ লগাই দিম তো দেখিব পাইছে গাইজ তো গাইজ দেখিব পাইছে এনেদৰে আমি ধুনীয়াকৈ এনেকৈ আমি ধুনীয়াকৈ লগাই টেষ্টিং যিটো আমি আপোনালোকে শুনিছে যিকোনো ধৰণৰ বস্তুবিলাক আমি সাধাৰণতে সিৰিজত মানে টেষ্টিং কৰোঁ বুলি যিটো সিৰিজত আমি টেষ্টিং কৰা বুলি যিটো কোৱা যায় মানে মটৰ কইল হওক বা যিকোনো ধৰণৰ আমি প্ৰথমতে আমি মেইন এটা বস্তু এটাত আমি সাপ্লাই দিয়াৰ আগতে আমি সিৰিজৰ সাপ্লাইটোহে দিলোঁ সিৰিজত মানে এইটো সাপ্লাই দিলে বস্তুটো জ্বলি নোযোৱাত যদি কিবা শ্বৰ্ট আছে বা কিবা প্ৰব্লেমো আছে তেতিয়া বস্তুটো মানে জ্বলি নাযায় তাৰ কাৰণে আমি ডাইৰেক্ট এনেকৈ ফ্ৰেছ নিউট্ৰেল আনি সাপ্লাই নিদিওঁ এনেকুৱা আমি সিৰিজ লেম্প এটা ব্যৱহাৰ কৰিহে আমি ধুনীয়াকৈ সাপ্লাই দি পেলাই টেষ্ট কৰোঁ বা যিকোনো ধৰণৰ আমি বস্তুবিলাক টেষ্টিং কৰোঁ সেইটো বস্তুটো ভালে আছে নে নাই মানে তো গাইজ দেখিব পালে এনেদৰেই সিৰিজ লেম্প এটা মানে উইথাউট বৰ্ড আৰু মানে আমি সাধাৰণতে সিৰিজ টেষ্টিং লেম্প বা সিৰিজ টেষ্টিং বৰ্ড বুলি ক'ব গ'লে আমি এনেকুৱা এখন ধুনীয়াকৈ বনাই মানে বেলেগ এদিন বাৰু আপোনালোকৰ সিৰিজ টেষ্টিং বৰ্ডখন কেনেকৈ বনাই মই দেখাম বাৰু আপোনালোকক সেইটো কিন্তু জাষ্ট আপোনালোকক সিৰিজ টেষ্টিং লেম্প এটা মানে কেনেদৰে কানেকশ্যন কৰা হয় যদি আপোনালোকে বৰ্ডখন নবনোৱাকৈ যদি যিকোনো ধৰণৰ বস্তু টেষ্টিং কৰিব বিচাৰে সেই বস্তুটো কেনেদৰে আপোনালোকে চিম্পুল জাষ্ট এটা বাল্ব এটা লগাই এনেদৰে ৱায়াৰ দুডাল লৈ পেলাই কেনেদৰে টেষ্টিং কৰিব পাৰিব সেইটো আপোনালোকক দেখাই দিবৰ কাৰণে অকণমান চেষ্টা কৰিলোঁ তো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকৃত হ'ল বা অলপ হ'লেও কিবা বুজি পালে তো গাইজ যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজিলে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব যদি কিবা ভুলো হৈছে মোৰ বুজোৱাত বা কিবা যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াও আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই